18,000 টাকাত দি দিব পাৰিম। এতিয়া 18,000 টকা দিব পাৰিব। এইটো 47,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ দাম হ'ব 22,800 টকা আছে। হাই গাইজ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল হাইজুল আছাম মুস্তি, আৰু মই আছোঁ গৌৰৱান দা এখন ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰত। তো গাইজ ইয়াত চাব পৰা একদম কমৰ পৰা কমত বাইক পোৱা যাব। তাৰপিছত এক্সেল আছে, স্কুটি আছে, বাইক আছে, তো বিভিন্ন ধৰণৰ বাইক আছে আৰু কেনেকুৱা দাম কি সকলোবোৰ কি কাগজ পাতি আছে সকলোবোৰ এইটো ভিডিঅ' আপোনালোক দেখাবলৈ চেষ্টা কৰিম। আৰু ডিলাৰটো ক'ত আছে সেইখিনিও মই ভালকৈ দেখাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ এইটো ডিলাৰ যিটো হ'ল গৌৰবন্ধ থানা পাৰ হৈ পেলাই তিনিআলিটো যিটো আছে তিনিআলি পাৰ হৈ পেলাই মছজিদপুৰৰ আগত মিছামাৰী যোৱা ৰোডত এইটো ডিলাৰ। তো আমি আৰম্ভ কৰিম একদম কম দামৰ পৰা ষ্টাৰ্টিং প্ৰাইচ যিটো হয় এইটো কিমান দাম পৰিব? এইটো একদম ডিছকাউণ্ট কৰি আমি আজিৰ ডেটত আপোনাক 22 দি দিব পাৰিম। এইটো একদম ফাইনেল প্ৰাইচ 22,000। তাৰপিছত চবকে আছে ন? চবকে আছে। আৰু কিমান কিলোমিটাৰ হৈছে এইটো? এইটো আছে আপোনাৰ 47,000। এইটো 47,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ দাম হ'ব 22,800 চবকে আছে। তো আগলৈ যাম নেক্সট। এইটো হ'ল আপোনাৰ মহিন্দ্ৰ। এইটো এটা স্কুটি হয় তাত মহিন্দ্ৰ। এইটো 18,000 টাকাত দি দিব পাৰিম। এতিয়া 18,000 টকা দিব পাৰিব। ইয়াৰ ৰানিং হৈছে এইটো ৰানিং আছে আপোনাৰ 28,000। 28,000 ৰানিং আছে আৰু এইটোৰ দাম হ'ব 28,000 কিমান 18,000। তো আৰু আগলৈ চাম। ইয়াত এটা নতুন হুণ্ডা ডিঅ' ন এইটো? অঁ দিয়ক লম দেখাই দিয়ে নেকি? এইটো মাত্ৰ এইটো 11,000 ৰানিং। একদম নতুন ডিঅ' এখন আছে। কিমান ৰানিং চলিছে এইটো? এইটো 11,000 ৰানিং। এইটো 11,000 কিলোমিটাৰ চলিছে, একদম নতুন বাইক হয়। এইটো কিমানত দিব পাৰিব? এইটো ফাইনেল মই 55ত দি দিব পাৰিম। এইটো দিয়াৰ একদম ফাইনেল প্ৰাইচ 55,000। ঠিক আছে, এভৰিথিং ট্ৰেন্সফাৰ খাব পাৰে। একদম ট্ৰেন্সফাৰলৈকে গোটেইখিনি তেখেতে কৰি দিব ইয়াৰ পৰাই। আপোনাৰ 1 টকা খৰচা কৰিব নালাগে। ইঞ্চুৰেঞ্চটো চব ৰেডি আছে, কাগজ পাতি অলৰেডি পুৰা ক্লিয়াৰ আছে আৰু ট্ৰেন্সফাৰটো তেখেতৰ পৰা কৰি দিব 55,000 পৰিব অনলি। বাইক আছে ছুপাৰ স্প্লেণ্ডাৰ। এইটো আজিৰ প্ৰাইচ 25ত দি দিব পাৰিম। এইটোৰ প্ৰাইচ পৰিব আপোনাৰ 25,000। এইটো চলিছে আপোনাৰ কিমান চলিছে এইটো? এইটো 29,000। 29,000 চলিছে এইটো। তো কিন্তু গাড়ীৰ মডেলটো অলপমান পুৰণা হয়। আৰু এতিয়া লগত এটা আছে হুণ্ডা চাইন। এছ পি নহয়, হুণ্ডা চাইন। এইটো চাব পাৰে হুণ্ডা চাইন। এইটো চলিছে আপোনাৰ 73,000 কিলোমিটাৰ। আৰু ইয়াৰ প্ৰাইচ কিমান দাদা? এইটো 27। ইয়াৰ প্ৰাইচ হ'ব 27,000। তো মানে কি গোটেইখিনি বাইক আপোনালোকে ট্ৰেন্সফাৰ কৰিব নে বেলেগ? ইয়াৰ পৰা যিখিনি বাইক লৈ হ'ব গোটেইখিনি ট্ৰেন্সফাৰ কৰি দিব। আপোনালোকে ট্ৰেন্সফাৰ কৰিব কাৰণে টেনশ্যন ল'ব নালাগে। আৰু গোটেইখিনি কাগজ পাতি অ'কে আছে। তো অলপ আগপিনে যাব, ইপিনে বেলেগ আৰু গাড়ী আছে। তো ইয়াত এখন গ্লামাৰ আছে, গ্লামাৰ ASFS আছে। বাইকটো কিমান পৰিব? দি দিব পাৰিম। ইয়াৰ দাম পৰিব আপোনাৰ 42,000, একদম ফাইনেল প্ৰাইচ। এইটো কিমান কিলোমিটাৰ চলিছে? এইটো আপোনাৰ ৰানিং আছে গৈ আপোনাৰ 37 কিলোমিটাৰ ৰানিং হয় এইটো বাইক। আৰু ইয়াৰ দাম হৈছে অনলি 42,000। তো আগলৈ এটা পেশ্যন প্ৰ' আছে, দেখাই আছোঁ। এইটো আপোনাৰ একদম ডিছকাউণ্ট কৰি আপোনাৰ ইউটিউবৰ চেনেল যোগে যদি কোনোবাই আহে আমাক যোগাযোগ কৰে তেনেহ'লে আমি এইটো একদম ফাইনেলি 22 দি দিব পাৰিম। তো ইয়াৰ দাম একদম ফাইনেল 22,000 পৰিব। আৰু আমাৰ এইটো ভিডিঅ' চাই পেলাই যোনে ইয়াত আহিব চেনেলৰ নামটো কৈ দিব, তেখেতৰ পৰা আমাৰ পিনৰ পৰা মানে তেখেতৰ এটা স্পেচিয়েল অফাৰ দিব। সেইটো পিছত দিব, এতিয়া নকওঁ আৰু ন। আৰু লগত আৰু এখন গ্লামাৰ আছে, এইখন কিমান পৰিব? এইটো গ্লেমাৰ আপোনাৰ 2012 মডেল। এইটো আজিৰ ডেটত যদি কোনোবাই মানে বুকিং কৰে তেনেহ'লে এইটোৰ দাম হৈ যাব 38,000। এইটো একদম এতিয়া বুকিং কৰিলে। তো একদম পূৰা টিপটপ কণ্ডিশ্যন আছে। আৰু এইপিনে এটা আছে, এইটো ওদালগুৰিৰ গ্লামাৰ হয়, ৰেজিষ্ট্ৰেশ্যন ওদালগুৰি হয়। তো এইটোৰ দাম কিমান পৰিব? এইটো আপোনাৰ পৰিব একদম ফাইনেলি 2017 মডেল হয়। এইটো ফাইনেলি আমি 47ত দি দিব পাৰিম। ইয়াৰ দাম পৰিব 47,000। ঠিক আছে। আৰু এইটো ৰানিং কিমান আছে? এইটো ৰানিং হৈছে 38,000 কিলোমিটাৰ ৰানিং হয় এইটো। তো
আৰু এইপিনে আৰু এটা ৰেড কালাৰৰ গ্লেমাৰ আছে একদম টিপ টপ কণ্ডিশ্যন এইটো ভালকৈ দেখাই দিয়ক এইটো হ'ব ধৰাঙৰ ন অঁ এইটো ধৰাঙৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু পূৰা টিপ টপ কণ্ডিশ্যন আছে ইয়াৰ দাম কিমান পৰিব এইটোৰ দাম 45 পৰিব তো এইখনৰ দাম পৰিব 45,000 কিমান চলিছে এইটো এইটো 52 52,000 কিলোমিটাৰ চলিছে এইটো আৰু লগতে আমাৰ এটা পালচাৰ আছে এইটো চাব পাৰে পালচাৰ নিউ মডেল নেকি এইটো পালচাৰ 150 BS4 হ'ব 2019 হয় 2019 মডেল অনলি 26,000 ৰানিং এইটো ফাইনেলি আমি NS বাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন সহকাৰে আমি 75ত দি দিব পাৰিম তো মানে এইখিনি আমাৰ ইয়াত যিখিনি যিখিনি বাইক দেখুৱাই আছে গোটেইখিনি কাগজ পাতি ইয়াৰ পৰা পূৰা ক্লিয়াৰ পাব তো কাগজ পাতিৰ কাৰণে আপোনাৰ একো টেনশ্যন ল'ব নালাগে ডাইৰেক্টলি ইয়াৰ পৰা ট্ৰান্সফাৰ আপোনাৰ নামতো কৰি দিব তো আপুনি খালি ইয়াত বাইকখন লওক আৰু লৈ যাওক বাকীখিনি ট্ৰান্সফাৰ যি কৰিব লাগে সকলোবোৰ সিহঁতে কৰি দিব তো লগতে এখন এভেঞ্জাৰ আছে এভেঞ্জাৰখন কিমান পৰিব এভেঞ্জাৰ আপোনাৰ এইটো মডেলটো কৈ দিয়ক আপোনাৰ 2013 মডেল তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন এইটো আমি ফাইনেলি 45ত দি দিব পাৰিম তো 45ত পাই যাব 220 এভেঞ্জাৰ আৰু লগতে আৰু এখন হিৰোৰ স্কুটি আছে এইটো দুইটা হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে মাত্ৰ 18,000 ৰানিং হৈছে এইটো ৰেট আমি ৰাখিছোঁ 45 তো এইখন স্কুটি পাব 40 কিমান 45,000 পাই যাব একদম পূৰা টিপ টপ কণ্ডিশ্যন আছে আৰু এইটো 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 ধুনীয়া কণ্ডিশ্যনত আছে তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন তেজপুৰ ৰেজিষ্ট্ৰেশ্যন এইটো কিমান এইটো ৰেট মই ৰাখিছোঁ একদম ফাইনেলি ৰেট এইটো আহি যাব আপোনাৰ 42 তো এইখন পাই যাব 42,000ত এইটো কিমান মডেলৰ এইটো আপোনাৰ 17 মডেল 2017 মডেল এইখন ঠিক আছে তো আৰু এখন এইপিনে এইটো হিৰোৱে হয় এইটো কিমান পৰিব এইটো আপোনাৰ 32 হয় ন তো ইয়াত চাওক স্কুটি তিনিটাই 2 হয় ঠিক আছে তো এইটো কিমান পৰিব 35 অঁ এইপিনে আৰু এটা আছে চাওক অলপমান প্ৰাইচ চিম্পল হৈছে তো এইটো পৰিব 35,000 আৰু লগতে ইয়াত আছে এটা এইটো হিৰোৰে হয় হিৰো কি আছিলে হিৰো মেষ্ট্ৰ আছে প্ৰাইচটো কৈ দিয়ক এইটোৰ প্ৰাইচটো 35 আহিব তো ইয়াৰো প্ৰাইচটো 35 পৰিব এইটো 2017 মডেল আৰু কাগজ পাতিৰ কথা চব ক'লোৱেই লগত এখন এক্সেল আছে এক্সেল 100 এখন কিমান পৰিব এইটো 22 আহি যাব আৰু এক্সেল 100 পাই যাব 22,000ত চাওক এইটো ৰেজিষ্ট্ৰেশ্যন কৰোঁ এইটো হ'ল আপোনাৰ ধৰক এখনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু কাগজ পাতি চব অ'কে আছে একো টেনশ্যন ল'ব নালাগে গাড়ী মোটামুটি টিপটপে আছে এইটো পৰি যাব 22,000ত তো এইটোৱে আছিলে আজি এটা সৰু ভিডিঅ' যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আমাৰ চেনেলত নতুন চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু এইটো ভিডিঅ' চাই পেলাই যোনে ইয়াত আহিব মই আগতে কৈছোঁ তেহেঁতক এটা স্পেচিয়েল অফাৰ পাব দাদা এটা স্পেচিয়েল ডিছকাউণ্ট কৰি দিব ঠিক আছে তো ভিডিঅ' চাই যোনে আহে কৈ দিব হাইজুল আছামছ ইউটিউব চেনেলৰ পৰা চাই পেলাই ভিডিঅ' চাই পেলাই আহিছোঁ বুলি ক'ব লগ পাম আন এটা ভিডিঅ' লৈ বাই বাই